না বড়োসকলে এতিয়া NDABয়ে সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰাৰ আগৰে পৰাই প্ৰায় 60-70 বছৰৰ আগৰ পৰাই বড়োসকলে বিভিন্ন সংগঠনৰ আৰু বিভিন্ন দলৰ নেতৃত্বত বহুতখিনি আন্দোলন কৰি আহিছে শেষত আমি দেখিলোঁ আৰু তাৰ ফলস্বৰূপে আমাৰ তিনিটা চুক্তিও হ'ল BSc BTC আৰু শেষত NDABৰ সৈতে এটা চুক্তি হ'ল 2020ত তো 2020ত যিটো BTR চুক্তি হ'ল সেই চুক্তিটো মুখ্যত শান্তি চুক্তি ইয়াত আমি সাংঘাতিক ধৰণে পলিটিকেল এচিভমেণ্টটো যদিও নাই তথাপিও মানে শান্তিৰ স্বাৰ্থত সেই চুক্তিটো কৰা হৈছিলে কিন্তু সেই যিটো যি কাৰণত মেইনলি শান্তিৰ চুক্তিৰ নামত যিটো হৈছিলে সেই শান্তিটোৱে এতিয়া আমি বিৰাজ কৰা দেখা নাপাওঁ জেলত থকাখিনিতো বাদেই যিসকল বাহিৰত আছে তেওঁলোকেও কোনো শান্তিত আছে বুলি আমি নাভাবোঁ বা আমি দেখা নাই আকৌ কেৱল তেওঁলোকেই নহয় NDABৰ লোকে যে কেৱল শান্তি পাব লাগে সেইটো নহয় যে সমগ্ৰ ৰাইজ যিসকলে বিভিন্ন সময়ত হোৱা সংগ্ৰামত সহায় সহযোগ কৰিছিলে কষ্ট ভোগ কৰিছিলে এটা আশা আছিলে সপোন আছিলে যিটো মানে বিচাৰিছিলে সেই তেওঁলোকেও এতিয়া শান্তিত থকাটো আমি দেখা নাই শান্তি মুখেৰে কোৱা কথা নহয় কাৰোবাক মুখেৰে কৈ আমি শান্তি আনিছোঁ শান্তি দিছোঁ বুলি ক'লেই নহয় শান্তি অনুভৱৰ বস্তু এতিয়া যদি আমি গোটেই BTC এৰিয়াৰ মানুহক সুধোঁ কেৱল বড়োৱে নহয় অন্য সকলো ভাষা জাতি ধৰ্মৰ লোকসকলকো সুধোঁ কিন্তু প্ৰকৃত শান্তিটো কোনো পোৱা নাই গতিকে আমি এটা দায়িত্ব ল'বলৈ আহিছোঁ যিটো আমি আমাৰ দীঘলীয়া সংগ্ৰামৰ পৰিণতিত যি ৰাজনৈতিক অধিকাৰ পাইছিলোঁ ঐতিহাসিক অধিকাৰ পাইছিলোঁ সেই অধিকাৰসমূহ এতিয়া লাহে লাহে নোহোৱা হ'বলৈ ধৰিছে আৰু সেইটোক আমি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ধৰি ৰাখিবৰ কাৰণে আমাৰ নৱপ্ৰজন্মসকলক আমি সুস্থ বাতাবৰণৰ যি ৰাজনীতি সেইটো দি যাবৰ কাৰণে তেওঁলোকক এটা পাৰ্টিকুলাৰ সপোন বা আশা সেইটো দিবৰ কাৰণে আমি দায়িত্ব ল'বলৈ আহিছোঁ কাৰণ যেতিয়া এটা হোপ নাথাকে এটা আশা নাথাকে তেতিয়া মানুহে সপোন নেদেখে আৰু সেইকাৰণে এতিয়া এনেকুৱা হৈছে যে আমাৰ য়াং জেনেৰেশ্যনে যিমান পঢ়া শুনা কৰিছে ভাল ইনষ্টিটিউশ্যন ওলাইছে তথাপিও তাতকৈ বেছি সংখ্যক এতিয়া ডিপ্ৰেশ্যনত আছে বহুত ধৰণৰ বেয়া অৱস্থাত আছে হতাশাত ভুগি আছে কাৰণ তেওঁলোকে কোনো আশা দেখা নাই সেইকাৰণে আমি তেওঁলোকক স্পেচিয়েলি মানে য়াং জেনেৰেশ্যনক নৱপ্ৰজন্মক আমি এটা আশা আৰু সুস্থ পৰিৱেশ দিবৰ কাৰণে দায়িত্ব এটা ল'ব সেইটো আমি এতিয়ালৈকে আলোচনা কৰা নাই বুলি কৈছোঁ যে আমি জুলাই মাহতহে আমি নিৰ্বাচন কেন্দ্ৰিক সকলো বিষয়ে আলোচনা কৰিম এতিয়া কেইটাত খেলিম কাক দিম বা ৰণকৌশল কেনেকুৱা হ'ব সেইখিনি আমি আলোচনা আৰম্ভ কৰাই নাই কৰিম অলপতে এই মাহটো যোৱাৰ লগে লগে আমি সেইটোত আলোচনা নিৰ্বাচন সম্পৰ্কে আজিৰ তাৰিখলৈকে বিশেষ তেনেকৈ আলোচনা কৰা নাই আমাৰ নতুন পাৰ্টিটোৰ যিটো মানে সাংগঠনিক দিশটো সেইটো আমি জোৰ দিছোঁ আজি আমাৰ তামোলপুৰ জিলা কমিটি গঠন হ'ল আৰু ইয়াৰ লগতে তামোলপুৰ জিলা মহিলা উইং আৰু লগতে ইউথ উইং সেইটো গঠন হ'ব এতিয়া একেলগে তো আমি জুলাই মাহৰ পৰা আৰু দুটামান দিন বাকী আছে প্ৰায় আমাৰ জিলা সমিতি ব্লক সমিতি বা প্ৰাইমেৰী গোটবিলাক প্ৰায় গঠন কৰা হৈছে অলমষ্ট মানে 85% শেষ হৈছে তাৰপিছত আমি নিৰ্বাচন কেন্দ্ৰিক সকলো আলোচনা আৰম্ভ কৰিম BTC আমি এনেই পোৱা নাই BTC যিহেতু 6 শিডিউলটো মানে ভৈয়ামৰ জনজাতিক দিয়াৰ নিয়মেই নাছিলে সেইটো পিছত তাৰমানে এমেণ্ডমেণ্ট কৰি পেলাই সেইটো দিয়া হৈছে গতিকে এই যিটো BTC যিটো স্বশাসনৰ ব্যৱস্থা সেইটো আমি তেজ জীৱন দি বা কোনোবা ধৰ্ষিতা হৈয়ে ইয়াক পোৱা হৈছে গতিকে ইয়াক আমি এনেই মানে শেষ হৈ যাবলৈ দিব নোৱাৰোঁ এতিয়া এনেকুৱা অৱস্থা হৈছে যে 6 শিডিউলৰ যিটো পাৱাৰ এণ্ড ফাংচন সেইবিলাক হাত ভৰি এটা এটা কাটি পেলাই আজি কাণ কাটিব কাইলৈ নাক কাটিব তেনেকৈ কৰি পেলাই মানে দুৰ্বল এনেকুৱা এটা অৱস্থাত আনি ৰাখিছে যে সেইটো সঁচা অৰ্থত মানে চেল্ফ ৰুল বা চেল্ফ গভৰ্নেন্স অৰ্থাৎ স্বশাসনৰ যিটো ব্যৱস্থা আছিলে সেইটো নোহোৱা হ'বলৈ লৈছে এতিয়া আমি সেইকাৰণে যিসকলে ইয়াৰ কাৰণে যদিও BTC নাছিল আমাৰ ডিমাণ্ডবোৰ কোনোবা সময়ত মানে ছেপাৰেট পৃথক ৰাজ্য কোনোবা সময়ত ইভেন ছভৰেনো কোৱা হৈছে কেতিয়াবা ইউনিয়ন টেৰিটৰিও কোৱা হৈছে তথাপিতো এটা সন্মানজনক BTC দিয়া হ'ল তাৰপিছত সেইটো ৰক্ষণাবেক্ষণৰ আমাৰ দায়িত্ব বুলি ভাবোঁ সেইকাৰণে তাৰ যিখিনি পাৱাৰ এণ্ড ফাংচনছ সেইবিলাক আমি মানে অটুট ৰাখিবৰ কাৰণে আমাৰ এটা দায়িত্ব নহ'লে আমাৰ নৱপ্ৰজন্মই এনেকুৱা এটা মানে ব্যৱস্থা শাসন ব্যৱস্থা পাবগৈ য'ত তেওঁলোকে একোৱেই নাথাকিব আৰু সেইকাৰণে এতিয়া বহুতেই মানে ডিপ্ৰেশ্যনত ভুগিছে আৰু সেইকাৰণে আমি APBটো
যিসকলে এই 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 মাটিখিনিৰ কাৰণে জীৱন দিলে, সংগ্ৰাম কৰিলে, যিসকল ধৰ্ষিতা হ'ল, যিসকল জেলত থাকিল, এতিয়াও আছে, যিসকল পুলিচ আৰ্মি বা CRPFৰ মাৰ খালে, ঘৰ বাৰী কাৰোবাৰ জ্বলাই দিয়া হ'ল, সেই সকলোকে আমি সন্মান দি আমি APP জন্ম দিছোঁ। আমি বিভিন্ন ধৰণৰ আমাৰ ইণ্টেলেকচুৱেলসকলৰ লগত আমি কথা পাতিছোঁ, যিসকল আগতে যুঁজি গ'ল এতিয়া আছে এনেই, তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ। সকলোৱে বিচাৰিছে যে বৰ্তমানলৈকে আমাৰ যি আছে সেইখিনি মানে ৰক্ষণাবেক্ষণ দিয়াটো উচিত আৰু সেইটো বাচি থাকিব লাগে। পলিটিকেল পাৰ্টি গঠন কৰিলে কাৰোবাক সহায় কৰিবলৈ বাৰু কিয় জন্ম হ'ব? নিজে নিজকে সহায় কৰিবলৈ নিজৰ এটা দায়িত্ব লৈ নিজৰ এটা উদ্দেশ্য থাকিব, নিজৰ এটা আদৰ্শ থাকিব। সেইটো কাৰোবাৰ কাৰণে অন্তত আমাক মানে কোৱা নাযায়। যদি এনেকুৱা আছে আমি নাজানো, ক'ৰবাত কোনোবাই যদি কাৰোবাৰ এনেকুৱা কোনোবা কোৱাৰ কাৰণে গঠন কৰি পেলাই এতিয়া চলাই আছে যদি বা তেনেকৈ চলি আছে আমাৰ ইয়াত নাজানো, কিন্তু আমাৰ ক্ষেত্ৰত সেইটো কোনো পধ্যেই নহয়। আমি নিজা আদৰ্শেৰে, নিজা থিংকিঙেৰে, আমাৰ নিজৰ যি অবজেক্টিভছ সেইটো লৈ পেলাই আমি আহিছোঁ।